हेलो एवरीवन गुड मॉर्निंग সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছো আৰু বতৰ ডাৱৰীয়া বৰষুণ পৰি আছে আপোনালোকৰ ফালে বৰষুণ দিছে নে আৰু যোৱা কালি নতুনকৈ ৰেচিপি এটা বনাই খোৱা হ'ল তাকে ভিডিঅ' এটা কৰি থলো ভিডিঅ'টো বোলো ফেসবুকতে ৰাখি থম আজিকালি কিবা এটা খালে মুঠতে ভিডিঅ' কৰি দিবলৈ মন যায় সেইটো কাৰণে এইটো ভিডিঅ' কৰি দিলো আপোনালোকে এনেদৰে খাই পাইছেনে প্লিজ কমেন্ট কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই প্লিজ লাইক কমেন্ট কৰিব আৰু পেজটো যদি ফলো কৰা নাই প্লিজ ফলো কৰিব দেই আৰু এতিয়া চাওকচোন মই কেনেদৰে বনালো এইখিনি সব ধুনীয়াকৈ দৈ দিছো তাত পিয়াজ আদা নহৰু আকৌ কেঁচা জলকীয়াও দিছো সোৱাদ অনুযায়ী নিমখ দিছো আৰু কি মছলা দিছো দেখিলেই নহয় এইখিনি দি এতিয়া ধুনীয়াকৈ সানি লৈছো হালধিটো দিবলৈ থাকিয়ে গৈছিলে ইয়া হালধিখিনি দি দিছো আৰু তাত কেঁচা তেল দি দিছো দি পেলাই ভালকৈ মঠি থৈছো দেই তাৰপিছত এতিয়া মাটিৰ পাত্ৰত বনাম আৰু তাত এই আলুখিনি ফ্ৰাই কৰি লৈছো ধুনীয়াকৈ এইখিনি গোটা আলু নহয় দেই ফালি লৈছো আলুখিনি দুফাল কৰি লৈছো ডাঙৰ আলু এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি লৈছো আৰু এয়া দেখিছেনে এবাৰ মাটি পাত্ৰটোত মানে মাংসখিনি সব দি দিলো দি দিয়াৰ পিছত সেই আলু ফ্ৰাই কৰা তেলখিনি যে আছিলে সেইখিনিও তাতে দি দিলো আৰু এতিয়া এইখিনি আটা দি ধুনীয়াকৈ 4 ৰাউণ্ডটো মানে বন্ধ কৰি দিলো এয়া দেখিছেনে আটাখিনি 4 ৰাউণ্ডটো হাৱা নোযোৱাকৈ মানে ধুনীয়াকৈ লগাই দিম আটাখিনি দেখিছে এইখিনি আটা হয় 4 ৰাউণ্ডটো অকণমান হাৱা নোযোৱাকৈ ধুনীয়াকৈ লগাই দিম আপোনালোকে এনেকৈ বনাই খাইছেনে নাই খাবলৈ কিন্তু বিৰাট টেষ্টি হয় দেই এয়া সব ধুনীয়াকৈ অকণমান হাৱা নোযোৱাকৈ 4 ৰাউণ্ডটো লগাই দিব দেই আপোনালোকেও ট্ৰাই কৰি চাব যোনে নাই খোৱা এনেকৈ ইয়া দেখিছেনে হৈ গৈছে অকণমান বাকি আছে এই ৰাউণ্ডটো লগাই দিলে হৈ যাব কিন্তু চাব দেই অকণমানো হাৱাটো যাব নালাগে হাৱাটো গ'লে মানে ইমান ভাল নহয় মাংসটো আপোনালোকে খালি অকণমানো হাৱাটো ওলাবলৈ নিদিব সেইটোৱে সাৱধান আৰু চাওক লাষ্টত আমাৰ এইটো কি বুলি ক'ম এতিয়া মটকা চিকেন কম নেকি নে আপোনালোকে কি নাম দিয়ে কমেণ্টত জনাব দেই এয়া সব তলি আছে এয়া গ্ৰেভি ধুনীয়া মাংস সিজিছে দেই এতিয়া গৰমে খাব লাগে আৰু বাই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম